নমস্কাৰ বন্ধুসকল, মই মন্টু কাছুৱা ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি অসমৰ এনে দুবিধ খেতিৰ বিষয়ে আপোনালোকক দেখুৱাম, যিটো নেকি অসমত যথেষ্ট চাহিদা আৰু ইয়াৰ প্ৰভাৱটো অলপ বেছি, যিটো নেকি অসমত সেইটো পোৱা যায়। দুবিধ খেতি অসমতে সেইবোৰ প্ৰায় উপলব্ধ। এনেকুৱা খেতি আমি কৰি যথেষ্ট লাভৱান হ'ব পাৰোঁ। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক। বন্ধুসকল, চাচি পলুই পচোৱাৰ বিষয়ে দুই এটা টিপছ আপোনালোকক দিম। আপোনালোকে নিশ্চয় অৱগত চাগে, তথাপিতো আৰু মোৰ ফালৰ পৰা টপিক হিচাপে লৈছোঁ, যেতিয়া আপোনালোকক কৈ দিছোঁ। প্ৰথমতে সাৰুৱা মাটি আপুনি আনি ল'ব লাগিব। সাৰুৱা মাটিখিনি ভালকৈ গুড়া কৰি 4x5 PP ঠুঙা আপোনালোকে দোকানৰ পৰা ক্ৰয় কৰি আনি মাটিখিনি প্ৰথমে ভৰাই ল'ব। ভৰাই লৈ আপোনালোকে এনেকৈ দেখিছে চাচি গছ, ডাঙৰ ডাঙৰ চাচি গছৰ গুৰিতে আপোনালোকে যেতিয়া নেকি গুটি ধৰে, সেই সময়তে আপোনালোকে গুটিসমূহ আহৰণ কৰি নাইবা গুৰিতে এনেকুৱা ওলোৱা সৰু সৰু পুলিখিনি আপোনালোকে সংগ্ৰহ কৰি আনি প্ৰথমে ঠুঙাত দিব। ঠুঙাত দি আপোনালোকে পানী দি থাকিব, মাজে মাজে পানী দি থাকিব। সদায়ে দিব লাগিব, মাজে মাজে বুলি নহয় আৰু সদায়ে দিব। আৰু পুলিটো যথেষ্ট ৰ'দ পৰাৰ বাবে ভাল নহ'ব পাৰে। আপোনালোকে খেৰ নাইবা এই নেট আপোনালোকে ওপৰত ব্যৱহাৰ কৰিব পাৰে। বৰষুণৰ পৰা বাচি থাকিব আৰু ৰ'দৰ পৰা। এনেকৈ আপোনালোকে যদি পুলিখিনি আপোনালোকে যদি ঘৰতে উৎপাদন কৰি ল'ব পাৰে, তেন্তে আপোনালোকে নিজৰ বাৰীখনতে লহপহকৈ চাৰিওসীমাতে বা বাগানৰ এনেকৈ মাজে মাজে আপোনালোকে ৰোপণ কৰি যথেষ্ট লাভৱান হ'ব পাৰে। এয়া দেখিছে, যথেষ্ট সুন্দৰ হয়, গছৰ প্ৰডাকশ্যন যথেষ্ট ভাল হয়। দেখিছেনে? এয়া বৰ্তমান এইবোৰ আৰু বন্ধুসকল, এটা কথা ক'ব পাহৰি গৈছোঁ। আপোনালোকে এনেকৈ চাহ পুলি ৰোৱাৰ পিছতে এনেকুৱা পুলিখিনি ৰুব নহয়। ৰোৱাৰ পিছতে যেতিয়া নেকি পুলিখিনি লাহে লাহে ডাঙৰ হ'ব, প্ৰায় 6 মাহ বা 3 মাহ পিছতে আপোনালোকে দেখিব 5 ফুট হৈ যায়। এনেকুৱা সময়তে যথেষ্ট গুৰিৰ পৰা ঠাল ঠেঙুলি ওলায়। ঠাল ঠেঙুলিবলৈ আপোনালোকে চোকা দাৰে গুৰিখিনি ওলোৱা যিখিনি ঠাল ঠেঙুলি, সেইবোৰ আপোনালোকে কাটি দিব আৰু এডালেই মাত্ৰ থ'ব, যিটো নেকি মেইন গা গছটো হয়। সেই গা গছটো যেতিয়া দেখিব আপোনালোকে, বৰ ধুনীয়াকৈ ওখ হ'ব আৰু দীঘল হ'ব আৰু যথেষ্ট গা গছটো সবল হ'ব। এয়া দেখিছেনে? আমাৰ প্ৰায় ঠাল ঠেঙুলিবোৰ কাটি থোৱা আছে। গছৰ গুৰিৰ পৰা ওপৰলৈকে প্ৰায় নাই, ওপৰ চোৱাতহে আছে অকণমান। এয়া দেখিছেনে? গা গছত ওপৰতে মাল ধৰিবলৈ হৈছে আৰু পোক সোমালেই। প্ৰায় এনেকুৱা শকত হৈ অহা গছবোৰতে আৰু সৰু সময়তেই এনেকুৱা প্ৰায় 2 বছৰ 3 বছৰ পিছতেই এনেকুৱা গুৰি ফালেদি পোকবোৰ সোমাই যায়, যিটো নেকি মাল ধৰে। সেই পোকখিনি সোমাই গৈ গা গছৰ মাজে মাজে ওপৰলৈকে গৈ ফোপোলা কৰি পেলায়। কোলা কোলা চামনি এটা বহাই দিয়ে। সেই চামনিটোকে এক কথাত কয় মাল ধৰা বুলি। বিশেষকৈ বেপাৰীসকলে বেছি ইয়াৰ বিষয়ে চিনাক্ত।
আমি আৰু খেতি কৰোঁ প্ৰায় আৰু গছ হ'ল বুলি মাল ধৰিলে বুলি আৰু বেছি দিওঁ বেপাৰীসকলে ইয়াৰ সতেজ আৰু কিমান মাল ধৰিছে তাৰ বিষয়ে উমান পায় এনেকুৱা পদ্ধতিৰে যদি আপোনালোকে চাহ গছৰ মাজে মাজে shasi গছৰ পুলি ৰুৱে তেন্তে আশা কৰোঁ আগন্তুক দিনত আপোনালোকে লাখপতি হ'ব পাৰে কাৰণ চাহ পুলি প্ৰডাকশ্যন চাহপাত দিয়ে থাকে তথাপি আপোনালোকে 10-12 বছৰ পিছত এনেকৈ চাহ গছৰ মাজে মাজে থকা যি shasi গছখিনি বেছিও যথেষ্ট পইচা পাব পাৰে আজিকালি প্ৰায় এজোপা shasi গছৰ মূল্য 10-12 হাজাৰ 20 হাজাৰলৈকে হয় গছডাল শকত আৰু মালৰ ওপৰত নিৰ্ভৰ কৰি দামবোৰ হয় বন্ধুসকল এয়া চাইছেনে চাহপাতখিনি ছিঙিব পৰা হৈছে আৰু বন্ধুসকল আশা কৰোঁ আপোনালোকে এনেকৈ খেতি কৰিব বুলি মোৰ টপিকটোক লৈয়ে যাতে আপোনালোকে ভুল নগৈ নিজৰ পৰিস্থিতি চাই চিতিহে আপোনালোকে পদক্ষেপ ল'ব মই কোৱাৰ কাৰণে যে আপোনালোকে ৰুবই লাগে সেইটো কথা নহয় আপোনালোকৰ যথেষ্ট অসুবিধাও থাকিব পাৰে মাটি বাৰীৰ কথা আছে যিখিনি আছে তাতে আপোনালোকে যদি এনেকৈ ৰোপণ কৰি চলিব পাৰে তেন্তে ভাল কথা এয়া দেখিছে ডাঙৰ গছ পুলিকেইটা থাকোঁতেও আৰু আমাৰ কেনেকৈ ৰুই দিছে সৰু সৰু সেইখিনি যাতে খালী ঠাইবোৰ পূৰ্ণ হয় এয়া দেখিছেনে ডাঙৰ গছ থাকোঁতেও এয়া সৰু মাজে মাজে লগাই দিয়া হৈছে যাতে অকণো ঠাই খালী নপৰে এয়া আপোনালোকে ক্ৰমান্বয়ে ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক এয়া আৰু সৰু সৰু পুলি এইটো চাওক এইটো মাজতে গছ পুলি দুই এটা মৰিছিলে চাহ গছ পুলি সেইখিনিতো খালী ঠাইবোৰ পূৰ কৰাই দিয়া হৈছে লগতে এয়া তামোল পুলিও ৰুই দিয়া হৈছে এয়া চাওক লেপা থেপাকে প্ৰায় 5 ফুটৰ আঁতৰে ৰুব পাৰি আপোনালোকে 5 ফুট দূৰত্বই যথেষ্ট গছখিনি হ'বৰ কাৰণে আৰু ইয়াৰ যতনো বৰ কষ্টকৰ নহয় এবাৰ ৰুলেই আপোনালোকে প্ৰডাকশ্যন পাই যাব চাই থাকিলেই হ'ল আৰু When I look into her eyes, I see paradise. We feel that love, so deep in love. When I look into her eyes, I see paradise.
to our eyes. Assi paradise. তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকৰ ভায়ে আগলৈকে আগুৱাই যাব পাৰে তাৰে কামনাৰে ধন্যবাদ জয় আই অসম